बाक्सायाव जिहादीनि हेंथायै आसाम पुलिसनि गिदिर जाफुंसारनाय जिहादी मेटेरियल्स किसुमान धरा হৈছে साबा जिहादीफोरखौ हमनो हादों आसाम पुलिसआ बाक्सानि औवाबारियाव आसाम पुलिसनि गाहाय बिथोनगिरि भास्कर ज्योति महन्तनि खौरांगिरि मेल हमनो हानाय साबा जिहादीफोरखौ बांलादेशनि नारायणगंज जिल्लानि आरायजार पुलिस थानानि सिङाव थानाय आथादी गामिनि थागिबि मोहम्मद सुमान एबा साइफुल इस्लाम एबा हरिन रशीद बरपेटा जिल्लानि कलगासिया पुलिस थानानि सिङाव थानाय बालाफातार गामिनि थागिबि शाहजाहान आलीनि फिसाज्ला कायरुल इस्लाम बरपेटा जिल्लानि कारबाली गामिनि थागिबि नुरुल इस्लामनि फिसाज्ला बादशाह सुलेमान खान बरपेटा जिल्लानि कारबाली गामिनि अफसर आलीनि फिसाज्ला नुशुद आली आरो बरपेटा जिल्लानि दाख्लियापाड़ा गामिनि आहमेद आली खाननि फिसाज्ला ताइमुर रहमान खान होननानै सिनायथिदों आसाम पुलिसनि जर'खा संदानग्रा हानजा आरो बरपेटा पुलिसआ थांनाय शुक्रबारखालि हरनि समाव जिल्लानि हावली बरपेटा आरो कलगासिया थानानि सिङाव थानाय ओनसोलनिफ्राय साबा जिहादीफोरखौ हमनो हानाय बांलादेशी मोहम्मद सुमान एबा साइफुल इस्लामा बांलादेशनिफ्राय आयेन बेरेखायै भारतआव हाबफैनानै बरपेटानि हावलीनि दाख्लियापाड़ा मस्जिदाव फोरोंगिरि महरै खामानि मावबाय थानायनि अनगायैबो जिहादी फोसावनायनि खामानियाव गोख्रोङै नांथाबना दंमोन बांलादेशनि बे जिहादीया गुबुन साब्रै सुबुंफोरखौ आनसारुल बांला टीमाव थिसनदोंमोन पाँचजन व्यक्तिक অসমৰ স্পেচিয়েল ব্ৰাঞ্চ বিশেষ শাখা অসম পুলিচৰ আৰু বৰপেটা পুলিচৰ যুক্ত অভিযানত পাঁচজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে এই পাঁচজন ব্যক্তিৰ ধৰা হৈছে বিশেষকৈ হাউলি বৰপেটা আৰু কলগেছিয়া পুলিচ ষ্টেচন এৰিয়াৰ পৰা আৰু তেওঁলোকক বাংলাদেশৰ আল কায়দা ইন ইণ্ডিয়ান সাবকণ্টিনেণ্টৰ লগত প্ৰত্যক্ষভাৱে জড়িত আনসাৰুল ইছলামৰ প্ৰত্যক্ষ তেওঁলোক কৰ্মী আৰু জিহাদী আগতে তেওঁলোক আল কায়দা তেওঁলোকৰ লগত সম্পৃক্ত এটা অৰ্গেনাইজেশ্যন আনসাৰুল বাংলা টিম বুলি কোৱা হৈছিলে আৰু পিছলৈ এটো আনসাৰুল ইছলাম বুলি কোৱা হ'ল আৰু তেওঁলোক আল কায়দা ইন ইণ্ডিয়ান সাবকণ্টিনেণ্ট তেওঁলোকৰ লগত প্ৰত্যক্ষভাৱে সহযোগী সংগঠন হিচাপে পৰিগণিত হৈ আহিছে প্ৰিলিমিনাৰী এনকুৱাৰীত প্ৰাথমিক তদন্তত এটো কোৱা গৈছে যে শফিকুল ইছলাম এলায়াস হাৰুন ৰশিদ এলায়াস মোহাম্মদ সুমন তেওঁ এজন বাংলাদেশৰ নাগৰিক তেওঁলোক ভাৰতবৰ্ষলৈ তেওঁ সোমালে আৰু ঢকলিয়াপাৰা মছজিদত আছিলে শফিকুল ইছলাম এলায়াস হাৰুন ৰশিদ এলায়াস মোহাম্মদ সুমনে কেইবা ধৰণৰ কেইবা জেগাৰ অসমত থকা বিশেষ সম্প্ৰদায়ৰ যুৱকক এই বিশেষ সংগঠনটোলৈ আকৰ্ষণ কৰি তেওঁলোকৰ মাজত ফাণ্ডামেণ্টেলিষ্ট মৌলবাদ ধৰ্মীয় মৌলবাদৰ আৰু জেহাদৰ শিপা ইয়াত সঞ্চালন কৰি পেলাইছে ইতিমধ্যে যথেষ্ট বিয়পাই পেলাইছে আৰু তেওঁলোকৰে আমি চাৰিজন অন্যান্য ব্যক্তিক ধৰিবলৈ এতিয়া সক্ষম হৈছোঁ কেইবাজনো ব্যক্তিয়ে আমাৰ পৰা বৰ্তমান পলায়ন কৰিছে আমি ধৰিব পৰা নাই আৰু এই যিটো তেওঁলোকৰ সংগঠন এই সংগঠনৰ ভিতৰত আমাৰ আজি কিছুদিনৰ পৰা কাম কৰি থকা হৈছিলে আৰু আদালতলৈ প্ৰেৰণ কৰি তেওঁলোকক আমি পুনৰ জিম্মাত বিচাৰিছোঁ আৰু এই বিশেষ কেছটো মষ্ট প্ৰবেবলি সৰ্বভাৰতীয় অনুসন্ধানকাৰী সংস্থাই লৈ ল'ব যাতে ভাৰতবৰ্ষৰে বা অসমৰে অন্যান্য জেগাটো তেওঁলোকে এইটো ক্ষেত্ৰত ভালদৰে আৰু অনুসন্ধান কৰিব পাৰে আৰু ভাৰতবৰ্ষৰ বাহিৰতো এই বিশেষ মডিউলটোৰ যেহেতু যথেষ্টখিনি তেওঁলোকৰ
প্ৰভাৱ আছে সেইকাৰণে তাতো তেওঁলোকক ইনভেষ্টিগেশ্যন কৰিবলৈ সহায় হ'ব গতিকে আন্তঃৰাষ্ট্ৰীয় এটা অনুসন্ধানকাৰী সংস্থাই এইটো কেছ ভৱিষ্যতে হয়তো লৈ ল'ব বৰ্তমান আমাৰ ক'বলগীয়া ইমানেই কিন্তু এটা কথা মই আপোনালোকৰ দৃষ্টিগোচৰ কৰোঁ যি ধৰণৰ তেওঁলোকৰ ছফিষ্টিকেশ্যন বিশেষকৈ কম্পিউটাৰ কমিউনিকেশ্যনৰে হওক তেওঁলোকৰ ইজনে সিজনৰ লগত সম্পৰ্ক ৰখাৰ যি ধৰণ তেওঁলোকৰ স্লিপাৰ চেলবোৰ চলোৱাৰ যি ধৰণ আৰু তেওঁলোকে ইণ্ডক্ট্ৰিনেশ্যন কৰোৱাৰ যি তৰিকা যি ধৰণে কৰিছে এইটো সচৰাচৰ আমি অসমত পাই অহা উগ্ৰপন্থী সংগঠনৰ দৰে নহয় এইটো বহুত বেছি ছফিষ্টিকেটেড আৰু হাই কোৱালিটি এটা কাৰবাৰ আৰু এইটো ইতিমধ্যে আমি কিছুমান ইয়াৰ বিশেষ ভিতৰুৱা বস্তু আমি উপলব্ধ কৰিব পাৰিছোঁ আৰু হয়তো তদন্তত কিমান বেছি ওলায় কিমান বেছি তেওঁলোকে কেনেধৰণে পইচা ট্ৰান্সফাৰ কৰে ক'লৈ কৰে কি কৰে আৰু কি ধৰণে তেওঁলোকে জেহাদৰ কাৰণে সাজু হৈছে সেই ডিটেইলছবোৰ আমি গম পাম স্যাৰ যিখিনি ধৰিছে তাৰ ওপৰতো আৰু তেওঁলোকৰ তেনেকুৱা ধৰণৰ বাহিৰত কাম কৰি থকা মানুহ আছে বুলি তেনেকুৱা ধৰণৰ আছে সেই একেবাৰে গোটেইখিনিতো খতম কৰি দিয়া হোৱা নাই আমি নেতৃস্থানীয় কেইজনমানক ইতিমধ্যে ধৰিবলৈ সক্ষম হৈছোঁ জানে নিশ্চয় ABTৰ মানুহে বহুত বাংলাদেশত মানুহ মাৰিলে বিশেষকৈ এইবোৰ ব্লগাৰ্ছ আৰু স্বাধীন চিতিয়া মনৰ যি যুৱক যিখিনি কবিতা লিখা বা যিবোৰে মানে মানুহৰ সম্প্ৰীতি বিচাৰে যিবোৰে ধৰ্মান্ধতাৰ ঊৰ্ধত গৈ পেলাই যিবিলাকে সম্প্ৰীতিৰ কথা কয় তেওঁলোকে ধুনীয়া ব্লগ লিখে তেওঁলোকে আঁকে গান গায় এনেকুৱা মানুহ বহুত মাৰিছেতো বাংলাদেশত তেওঁলোকৰো মানুহক ABT মানুহক বহুতো ফাঁচিও হৈছে তেতিয়া ABTটো চেঞ্জ কৰি আনচাৰুল ইছলামী নাম দিলে যিটোৱে AQISৰ প্ৰত্যক্ষ সহযোগত কাম কৰে আল কায়দা ইন ইণ্ডিয়ান সাবকণ্টিনেণ্ট নামটো দিছে Sir, briefly say in English also, sir. Special branch of Assam Police under the able leadership of Hiren Nath had been working very efficiently and capably on a particular module about which we have come to know way back in the month of September. Ever since our people have been working on this particular module and finally in collaboration with Borpeta Police our state special branch has been able to apprehend 5 activists of Ansarul Islami alliance which was earlier called ABT Ansarul Bangla Team which is a dangerous organization of Bangladesh and which has its direct affiliation to AQIS Al Qaeda in Indian subcontinent. So Ansarul Islami activists have been working for quite some time in Assam and have been indoctrinating young Muslim boys and girls in different places in Assam. And this particular man, Muhammad Suman alias Saiful Islam alias Harun Rashid, who is the leader, he is from Bangladesh itself. After the chief of Ansarul Islam was arrested in Bangladesh by Bangladesh police. This man, by the next rank, was deputed to Assam to spread the message of jihad and radical Islam in Assam. And he accordingly had come here, had indoctrinated several people. He himself had stayed in Dhakaliapara and kept moving from one place to another. And there কিছুদিনৰ পৰা কাম কৰি থকা হৈছিলে আৰু এইটো এটা অসমৰ স্পেচিয়েল ব্ৰাঞ্চৰ এটা বৰ ডাঙৰ এচিভমেণ্ট বুলি ভবা হৈছে আৰু মই অভিনন্দন জ্ঞাপন কৰিছোঁ অসমৰ স্পেচিয়েল ব্ৰাঞ্চৰ ADG শ্ৰী হীৰেন চন্দ্ৰ নাথ আৰু তেওঁৰ অতিকে সক্ষম ব্যক্তি সক্ষম কৰ্মীসকলক তেওঁলোকে এটা ডাঙৰ নেটৱৰ্ক বহু কষ্টৰে আজি বহু দিনৰ পৰা যোৱা প্ৰায় ছেপ্টেম্বৰ মাহৰ পৰাই এই বিশেষ মডিউলটোৰ ওপৰত
তেওঁলোকে অধ্যয়ন কৰি তেওঁলোকৰ বিষয়ে তেওঁলোকৰ ভিতৰত বিভিন্ন ইণ্টেলিজেঞ্চ অপাৰেশ্যন কৰি অৱশেষত আমি তাহাঁতৰ মূল ঘাই শিপাডাল বিচাৰি পালোগৈ আৰু পাই পেলাই আমি তেওঁলোকক এৰেষ্ট কৰিলোঁ। এৰেষ্ট কৰা কেইজনৰ এইকেইজনেই মই ক'লোঁ এটা নাম, প্ৰথম নেতৃত্বস্থানীয় যিজন ব্যক্তি তেওঁৰ নাম মহম্মদ সুমন এলায়াছ চাইফুল ইছলাম এলায়াছ হাৰুণ ৰছিদ ঢেকলীয়াপাৰ, আৰু এতিয়া ভিলেজ তেওঁ আটাদি PS ২৫০০০, উপজিলা ২৫০০, ডিষ্ট্ৰিক্ট নাৰায়ণগঞ্জ বাংলাদেশ, তেওঁ তাৰ মানুহ। ছেকেণ্ডজনৰ নাম খাইৰুল ইছলাম ২৭ বছৰ, শ্বাহজাহান আলীৰ পুতেক, বালাপাথাৰ কালগাছিয়া। ৩ নম্বৰজন বাদশ্বাহ সুলেমান খান ২৮ বছৰ, চন অফ নুৰুল ইছলাম, ভিলেজ খাৰবালি কলগাছিয়া। ইজন হ'ল নৌছাদ আলী ৪০ বছৰ, আফছাৰ আলী বাপেক, ভিলেজ খাৰবালি কলগাছিয়া। ৫ নম্বৰজন হ'ল টাইমুৰ ৰহমান খান, চন অফ লেট আহমদ আলী খান, ভিলেজ ঢেকালীয়াপাৰা হাউলি। এইটো বৰ্তমান বৰপেটা থানাৰ কেছ নাম্বাৰ 268/2022 আণ্ডাৰ ছেকশ্যন 120B, 121, 121A IPC, ৰেড উইথ 1718/18B 1920 UAP Act, ৰেড উইথ 21(1)C Passport Act 1967, ৰেড উইথ Section 14A(B) of Foreigners Act 1946। এই কেছটো ইছলামক মানে সাৰোগত কৰি দেশৰ কাৰণে নহয় কিন্তু ধৰ্মৰ কাৰণে নিজকে আত্মত্যাগ কৰিব লাগে। তেওঁলোকে এইটো কথা মেইনলি কয় যে দেশ ইম্পৰ্টেণ্ট নহয়, ছ'চাইটি ইম্পৰ্টেণ্ট নহয়, মানুহ ইম্পৰ্টেণ্ট নহয়, কিন্তু খোদা ইম্পৰ্টেণ্ট। কোৰাণ বা হাদিছৰ কথা কৈ তেওঁলোকে মানুহবোৰক এনেকৈ ঠগে যে মানুহবোৰো মানে আত্মহাৰা হৈ যায়। তেনেকুৱা ধৰণৰ ডেকা ল'ৰাবোৰ তেনেকুৱা হৈছে। গতিকে আমাৰ অসমত কিন্তু তেওঁলোক এই ক্ষেত্ৰত সফল হ'ব পৰা নাই, কাৰণ আমাৰ অসমৰ মুছলমান জনতাই তেওঁলোকৰ নিচিনা ব্যক্তিক প্ৰশ্ৰয় দিয়া নাই। সেইকাৰণে অসমৰ মুছলমান অতিকে মহান, তেওঁলোকৰ দেশপ্ৰেম আছে, তেওঁলোকৰ সমাজপ্ৰেম আছে। গতিকে তেওঁলোকে এনেকুৱা ধৰণৰ এলিমেণ্টক প্ৰশ্ৰয় দিয়া নাই, এইটো এটা বৰ ভাল কথা। আৰু আমাৰ মানুহক মুছলমান সম্প্ৰদায়ৰ আমাৰ লোকক ধন্যবাদ জনাইছোঁ, আৰু তেওঁলোকক মই অনুৰোধ কৰিম যাতে এই কাৰবাৰটো তেনেধৰণে চলাই ৰাখে। এনেকুৱা এলিমেণ্ট আহিলে আমাক খবৰ দিয়ে। আমিতো যিমানখিনি ধৰিলোঁ এতিয়ালৈকে মুছলমান সম্প্ৰদায়ৰ আমাৰ বন্ধুসকলৰ সহযোগতে আমি ধৰিছোঁ এতিয়া। গতিকে এই সকলো ধৰণৰ আমাৰ হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টিয়ান হওক, সকলো ধৰণৰ ভাইসকলক ভনীসকলক আমি ক'ম যে দেশখনক ভাল পাবলৈ শিকক, সমাজখনক ভাল পাবলৈ শিকক, আৰু ইজনে সিজনৰ লগত ভালকৈ থাকক। আৰু এনেধৰণৰ এলিমেণ্টক আমি অসম পুলিচে কেতিয়াও ৰেহাই নিদিওঁ, সোধায়ো নেৰোঁ। আৰু এনেকুৱা ধৰণৰ বস্তুবোৰ আমি বেয়া বস্তু বুলি ভাবিছোঁ, আৰু বেয়াৰ লগত অসম পুলিচ জোখতকৈ বেছি বেয়া হ'বই, আৰু ভালৰ লগত আমি জোখতকৈ বেছি ভাল। গতিকে আমি এই ধৰণে আগবাঢ়িম, আৰু ৰাইজৰ সহানুভূতি আৰু সহযোগ আমি এই ক্ষেত্ৰত আমি অনুৰোধ কৰিলোঁ। থেংক ইউ।